দোহাৰ আলবেট ষ্টেডিয়ামত দেওবাৰে ইকুইট আৰু আয়োজক সমিতিৰ মাজত এখন খেল অনুষ্ঠিত হৈছিল। এই খেলখনৰ অন্তত জাপানীজ অনুৰাগীসকলে এটা সুন্দৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হয়। তেওঁলোকে খেল শেষ হোৱাৰ পিছত পলমকৈ তেওঁলোকে ষ্টেডিয়ামৰ পৰা ওলায় আৰু তাত পৰি থকা সামগ্ৰীবিলাক, যিবিলাক খোৱা পেলনীয়া সামগ্ৰী লেতেৰা কৰি থৈ গৈছিলে যিসকল অনুৰাগীসকলে, সেই সকলোবিলাক তেওঁলোকে উঠাই এটা এটাকৈ পলিথিনৰ বেগত ভৰাই গোটেই ষ্টেডিয়ামখন তেওঁলোকে পৰিষ্কাৰ কৰি থৈছে। আৰু সেইকাৰণে গোটেই বিশ্ববাসী অন্তৰ চুই যাবলৈ জাপানীজসকল সক্ষম হৈছে। আৰু আমিও অন্তৰৰ পৰা জাপানীজসকলক এটা চেলুট কৰিছোঁ আৰু আমি জাপানীজসকলৰ পৰা শিকিছোঁ আৰু শিকিবলৈ বহুত আছে। আৰু ধন্যবাদ জাপানীজসকল। আৰু এনে এটা সুন্দৰ নিদৰ্শন পৃথিৱীৰ প্ৰতিজন মানুহৰে অন্তৰ চুই যাবলৈ সক্ষম হৈছে।